এতিয়া সময়টো হৈছে 6:20। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। আজি যাম পাঠশালালৈকে। বৰ্তমান আছোঁ গুৱাহাটীত, গতিকে গুৱাহাটীৰ পৰা যাম পাঠশালালৈকে। ৰাস্তাত সকলোখিনি দেখাই যাম, ভিডিঅ'টো শেষলৈকে চাই। জোতাযোৰ পিন্ধি লওঁ আৰু বিছনাখনো অলপমান কচাই থৈ দিওঁ, যিহেতু বহুত দিন বন্ধ, পূজাৰ বন্ধ। আৰু এইটো হৈছে ইম্পৰ্টেণ্ট বস্তু, মাস্কটো লাগবই। চাবি ল'লোঁ, হেলমেট ল'লোঁ, লাইট বন্ধ, আন্ধাৰ হৈ। মোৰ দৰ্জাখন মাৰি দিওঁ আৰু তলা এটা লগাই দিওঁ, ভালকৈ তালা এটা লগাই দিওঁ। হৈ গ'ল তালা লগোৱা। এতিয়া পলক যাওঁ। বাইকখন আছে ষ্টেণ্ডত, বাইক ষ্টেণ্ডত থৈ দিছোঁ, বৰষুণ চৰষুণ নপৰাকৈ থৈ দিছোঁ। চাফা হৈ আছে। হেলমেটটো ঠিক কৰি লওঁ। হেলমেট মাস্ক বহুত ইম্পৰ্টেণ্ট বস্তু। মাৰিব লাগিব। মানে কিবাকৈ বাইকখন ষ্টাৰ্ট হ'ল, গোটেইখিনি কথা কৈ আছোঁ, কি হ'ল কি নহ'ল। এইটো হৈছে কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰা কেম্পাছ। গতিকে এতিয়া এই ব্ৰিজৰ তলেদি যাম, অভাৰ ব্ৰিজৰ তলেদি গৈ পূৰা একদম নেশ্যনেল হাইৱে হৈ পাঠশালা। কথাটো কি হ'ল, মানে বাইকখন মানে কালি চলোৱা নাছিলোঁ, আগত চলাইছিলোঁ, তাৰপাছত আনি ষ্টেণ্ডত থৈ দিছিলোঁ, যোৱাকালি চলোৱা নাই। আজি ৰাতিপুৱা ড্ৰেছ চেছ কৰি আহি বাইকখন ষ্টাৰ্ট দিলোঁ, এবাৰ ষ্টাৰ্ট হ'ল, তাৰপাছত ষ্টাৰ্ট হোৱা নাই। বেলতলা ট্ৰেফিক জাম। তাৰমানে ষ্টাৰ্টটো এবাৰ হ'ল, তাৰপাছত ষ্টাৰ্ট নহয়, মানে যেনেকৈ কিক মাৰিলোঁ, চেল্ফ মাৰিলোঁ, ষ্টাৰ্ট নহয়হে নহয়। গাড়ীৰ মেকাৰকো ফোন কৰিলোঁ ৰাতিপুৱাই, 6:30 মানত ফোন কৰিলোঁ, কিন্তু মেকাৰে ক'লে যে 9-10 মানতহে আহিব পাৰিব। তাৰপিছত মই ক'লোঁ যে ঠিক আছে বাৰু, 9 বজাত এবাৰ খবৰ কৰিম যদি ষ্টাৰ্ট নহয়। তাৰপাছত নিজে চবখিনি খুলি মেলি ঠিক কৰি গাড়ীখন মানে বাইকখন ষ্টাৰ্ট হ'ল আৰু এই আহি আছোঁ এতিয়া। ৰাতিপুৱাই জামেলা দিছে। শৰাইঘাট ব্ৰিজ, আচলতে শৰাইঘাট নহয়, ছাইডৰখন শৰাইঘাট, যিখনত ৰেল আৰু বাছ যাব পাৰি। এইখন নতুনকৈ বনাইছে, গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, শৰাইঘাটৰ ওচৰত আছে, শৰাইঘাটে আৰু শৰাইঘাট ব্ৰিজ। ব্ৰহ্মপুত্ৰ নদীটো পাৰ হ'লোঁ। এতিয়া ইয়াত দুটা ৰাস্তা আছে, এটা হাজো আৰু এটা ৰঙিয়া, গতিকে ৰঙিয়া হৈয়ে যাম। ব্ৰিজৰ ওপৰেদি উঠি গ'লোঁ। টোল গেট, গাড়ী আনিলে ইয়াতো পইচা দিব লাগে। এতিয়া বাইক কাৰণে টেনশ্যন নাই বাৰু, ছাইডেদি গুচি আহিলোঁ। মানে কি হ'ল, আহি এইখিনি জেগাত আৰু বন্ধ হ'ল। ভাবিলোঁ বোলে এইবাৰ গ'লোঁ আৰু এইবাৰ যদি ষ্টাৰ্ট নহয়, তাৰপিছত ইঞ্জিন হয়তো গৰম হৈছিল চাগে, চাবিটো বন্ধ কৰি আকৌ চেল্ফ মাৰোঁতে ষ্টাৰ্টটো হ'ল। প্ৰব্লেম একো দিয়া নাই। আহি ৰখাই দিছে, হ'ল গাড়ীখন যোৱাত আৰু ষ্টাৰ্ট বন্ধ, জামেলা দিছে। কিবাকৈ হ'ল, পাঠশালা আহি পালোঁ। মাজৰখিনি পূৰা স্কিপ কৰি দিছোঁ ভিডিঅ'। এইটো হ'ল পাঠশালা,
হাৱেৰ পৰা নামি আহি পাঠশালাৰ ভিতৰত সোমাই গ'লোঁ। পাঠশালা টাউন আৰু বৰ্তমান বজালী জিলা, বজালী ডিষ্ট্ৰিক্ট। ৰাস্তাখনো ভালে হৈছে, ধুনীয়া ৰাস্তা। আৰু ইয়াতে আছে বজালী কলেজ এইটো ৰাস্তাতে, আৰু বজালী হাই ছেকেণ্ডাৰী স্কুল, বিচিন্নলাৰ দলং পাঠশালাৰ ভিতৰতে আছে, পাঠশালা টাউনত। জ্যোতিনগৰেদি সোমাই যাম। পাঠশালা ৰেলৱে ষ্টেচন চাইডেদি যাই আছোঁ। পাঠশালা ৰেলৱে ষ্টেচন আহি পালোঁ। গুৱাহাটীৰ পৰা পাঠশালা পাওঁতে বাইকখনে মানে দুইবাৰ ডিষ্টাৰ্ব দিছে আৰু ষ্টাৰ্টটো বন্ধ হৈছে। আহি পালোঁ বাৰু কিবাকৈ। যি নহওক ভিডিঅ'টো ইমানতে আৰু সমাপ্ত কৰি দিছোঁ। ধন্যবাদ।